মই এতিয়া উপস্থিত আছোঁ ক'ভিড হস্পিটেলত, যোৰহাটৰ ক'ভিড হস্পিটেলত, যিখন চিভিল হস্পিটেল। তাৰ এটা গাৰু আপোনালোকে চাওক। প্লাষ্টিক বোধহয় স্বাস্থ্যৰ কাৰণে, স্বাস্থ্যসন্মত প্লাষ্টিকটো সদায় ভাল, স্বাস্থ্যৰ কাৰণেও ভাল বুলি প্লাষ্টিকৰ কথা সদায় ওলাই আহিছে। আৰু সেয়েহে বোধহয় স্বাস্থ্যমন্ত্ৰীয়ে এতিয়া আমাক এই প্লাষ্টিকৰ গাৰুত শুবলৈ দিছে। এয়া এটা সুন্দৰ নিদৰ্শন আপোনালোকে দেখিবলৈ পাইছে। ওপৰত ফেন আছে কিন্তু নুঘূৰে। এয়া হয়তো স্বাস্থ্যৰ কাৰণে, ক'ভিডৰ কাৰণে নিশ্চয় ভাল। এই ফেনবিলাক নুঘূৰে, যি স্বাস্থ্যৰ কাৰণে নিশ্চয়কৈ ভাল বুলি নিশ্চয় আমি, কাৰণ এতিয়া স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কয় তাকে আমি মানিবলৈ বাধ্য। গতিকে আপোনালোকক দেখুৱালোঁ এটা প্লাষ্টিকৰ গাৰু। এইটো অন্য টোপোলা বুলি নাভাবিব, এইটো এটা গাৰু, প্লাষ্টিকৰ এটা গাৰু, প্লাষ্টিকৰ পলিথিনেৰে মেৰিওৱা গাৰু এইটো ল'বলৈ দিয়া হৈছে। কাৰণ অতদিন ধৰি আমি শুনি আহিছিলোঁ যে পলিথিন বা কেৰি বেগ বা প্লাষ্টিক বস্তুটো স্বাস্থ্যৰ কাৰণে স্বাস্থ্যসন্মত নহয়, কিন্তু স্বাস্থ্য বিভাগত যিহেতু প্লাষ্টিকৰ ব্যৱহাৰ কৰা হৈছে গাৰুৰ কাভাৰ হিচাপে, গতিকে নিশ্চয়কৈ আমি মানিব লাগিব যে এয়া স্বাস্থ্যৰ কাৰণে ভাল।